Hello everyone, পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা ৰেচিপি লৈ আহিছো। সেইটো হৈছে ট্ৰেন্ডিং ৰেচিপি আৰু সেইটো মই এমাহৰ পৰা ইউটিউবত দেখি আছো। আৰু সেইটো হৈছে একদম সোনকালে হৈ যোৱা ৰেচিপি আৰু সেইটো সকলোৱে ৰাতিপুৱা ৰাতি এই ৰেচিপিটো বনায়। আৰু সেইটো হৈছে ইতিমধ্যে আপোনালোকে থাম্বনেইল চাই গম পাইছে, সেইটো হৈছে লিকুইড পৰঠা। মই ইউটিউবৰ পৰাই চাইছো আৰু এই ইউটিউবৰ পৰা চাইছে মই আজি ট্ৰাই কৰিম প্ৰথমবাৰ লিকুইড পৰাঠা আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু যিসকলে অলৰেডি এই কামটো কৰিছে মানে লিকুইডেৰে পৰঠা বনাইছে তেওঁলোকে মোক কমেণ্ট কৰক, এতিয়াই কমেণ্ট কৰক। ভিডিঅ'বোৰ যোনে চাই আছে এতিয়াই কমেণ্ট কৰিব দেই, আপোনালোকে বনাইছে নে বনোৱা নাই আৰু এই ট্ৰিকটো সফল হৈছে নে হোৱা নাই, মানে ৰুটিখন ফুলিছে নে ফুলা নাই। মোৰতো ৰুটিখন নুফুলিলে মইতো লাষ্ট পামেই, তথাপিতো উপায় নাই আৰু এই চেলেঞ্জটো মই হাতত লৈছোঁ আৰু কিবা হয় চাওঁ। আৰু বনাবৰ কাৰণে মই পিঁয়াজ অলৰেডি চুৰ কৰিছোঁ, কাৰণ মই ৰেচিপিবোৰ চুৰ কৰি বনাওঁ। মায়ে মোক বনাব নিদিয়ে কাৰণ মই ভাল ৰান্ধনি নহয়। চ' বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। দেন লেটছ গ' লিকুইড পৰঠা বনাবলৈ যাওঁ, ৰেডি হওঁ আৰু পিঁয়াজটো লৈ যাওঁ। ৰ'ব, ইমান কষ্টকৈ মানে কাটিব লাগিব অকণমান কান্দিবও লাগিব মানে, বুজিছে এইটো। তেনেহ'লে বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। পিঁয়াজখিনি ধুই চুই পূৰা চাফ চিকুণ কৰি লৈছোঁ। এতিয়া পিঁয়াজখিনি সৰু সৰুকৈ কাটিম, তাৰপিছত চাই থাকক আপোনালোকে। আজি মায়ে মোক ঠিকছে গালি দি আছে, কৈ আছে বোলে তো মোৰ পিঁয়াজ খালি, আটা খালি আৰু গেছটো খালি কাৰণ গেছৰ দাম বোলে বাঢ়িছে, মইতো নাজানো, সেইকাৰণে মই ৰেচিপি ভিডিঅ' নিদিওঁৱেই। আটা লৈছোঁ, বেছি লোৱা নাই, দুজনৰ হোৱাকৈ লৈছোঁ। এইখিনি আটাৰে হৈ যাব লাগে এইখিনি। এতিয়া ইয়াত অকণমানকৈ পানী ঢালি দিম আৰু ভালকৈ মানে গুলি ল'ম। আৰু এই ৰ'বক মইচোন ইয়াত নিমখ দিয়াই নাই, নিমখ দিলোঁ। তাৰপিছত মই দিম ইয়াত জলকীয়া গুড়া। মই কিন্তু ইউটিউবত যিবোৰ ভিডিঅ' চাইছিলোঁ তাত কিন্তু কিবা আজৱাইন কিবা কিবি মছলা দিছিলে আৰু পিঁয়াজো দিছিলে। মই কিন্তু অকল পিঁয়াজ আৰু জলকীয়া গুড়া দিলোঁ। আপোনালোকে নিজৰ ইচ্ছামতে দি দিব পাৰে, ধুনীয়া হ'ব মানে ৰংটো। আৰু এতিয়া আকৌ পানী দি এতিয়া গুলিবলৈ আৰম্ভ কৰিছোঁ, যিহেতু মই ইউটিউবত দেখিছোঁ যে নেবেলাকৈ পূৰা আটাটো নমৰাকৈ ৰুটি বনাব পাৰি, একদম পূৰা ফুলি যায় বোলে। চাওঁ আজি কি হয়, ফুলে নে নুফুলে মোৰ ৰুটিখন, লেটছ চি। আৰু অকণমান পানী ঢালি দিলোঁ, গলো হৈছে বা হোৱা নাই, হ'বতো লাগে, বেছি মানে পনীয়াও হ'ব নালাগে বোলে। এইখিনি হৈছে চাগে। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন কোনে বনাইছে, কাৰণ যিহেতু ট্ৰেণ্ড চলি আছে নো কিবা ৰলিং, মানে নেবেলাকৈ আৰু কি বুলি কয় কিবা এটা কয় আৰু তেনেকৈ পৰঠা বনাব পাৰি। সেইকাৰণে ময়ো আজি ট্ৰাই কৰিছোঁ, হয় নে নহয়, কি হয় এতিয়া আপোনালোকে চাই থাকক। হৈ গৈছে সকলোখিনি এনেকৈ মিক্স কৰি লোৱাৰ পিছত এইখিনি 5 মিনিট সময়ৰ কাৰণে ৰেষ্ট কৰিবলৈ থৈ দিয়া হৈছিল। আৰু এতিয়া মই লৈ আহিছোঁ, এতিয়া বনাম। তাৱাখনত মই অলপ মিঠাতেল ঘঁহি দিছোঁ। মোৰ তাত ঘিউ নাই, তাৰপিছত ৰিফাইন তেলো নাই, সেইকাৰণে মিঠাতেলকে মাৰি দিছোঁ আৰু অকণমান মাৰিছোঁ, বেছি দিয়া নাই। তাৰপিছত দৌখিনি দি দিছোঁ আৰু মই এনেকৈ গোল কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু মোৰ চেষ্টা বেছি ভাল নহ'ল। কিবা হয়, ফুলে নে নুফুলে। কিছু সময়ৰ পিছত এনেকৈ মই টেষ্টিং কৰি চাইছোঁ, মানে টেষ্ট হৈছেনে নাই। এতিয়া ওলোটাই দিম। অলপ হোৱা যেন লাগছে, ফুলছে চাইডটো ফুলছে, ফুলিব চাগে। আৰু ওলোটাই দিম এতিয়া। ৰুটিৰ দৰেতো মানে হৈছেও হোৱাও নাই, কিন্তু ৰুটি বেষ্ট বুলি মই ভাবোঁ, কাৰণ এইবিলাক খালে গেছ হ'ব মানুহৰ, গেছ।
হেই ফুলে এনেকৈ বোলে লাহে লাহে টিপি থাকিব লাগে মানে এনেকৈ আৰু টিপি থাকিব লাগে আৰু তেতিয়াহে বোলে ফুলে ময়ো এনেকৈ টিপি আছোঁ আৰু কাষটো এনে ফুলি গৈছে ফুলে লাজ পাম নহ'লে মই ফুলিছেচোন মোৰ মান সন্মান ৰক্ষা কৰিছা আৰু তুমি ফুলিছে দেই আপোনালোকেও বনাব পাৰে মানে ফুলে খাই চালেহে গম পাম আৰু কেনেকুৱা হয় ৰেডি হৈ গ'ল এয়া ৰুটিখন বেছি ডাঠ নহয় মানে আমাৰ যে মালপোৱা আটা মালপোৱা একজেক্ট তেনেকুৱাই কিন্তু পাতল লিকুইড হোৱাৰ কাৰণে পাতল হৈছে আৰু মানে কাষবিলাকো আৰু পাতল আৰু মালপোৱাটো আপোনালোকে খাই পাইছে ঠিক একজেক্টে আৰু তেনেকুৱাই বুলি ভাবিব পাৰি আৰু নহয় জানো